নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চ' পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 2 ইন এনচিয়েণ্ট টাইম আসাম ইজ অলছ' ন'ন বাই দ্য নেম অফ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ প্ৰাগজ্যোতিষপুৰ Next question number 3 in which hilltops the Kamakhya Temple is located এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 in which year the capital of Assam shift from Shillong to Dispur এই প্ৰশ্নটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1973 the capital of Assam was formerly Shillong was the capital of Meghalaya and later shift in 1973 Assam shift from Shillong to Dispur next question number 5 the Asam Sahitya Sabha was first found in the year এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1917 next question number 6 when was Nagaland formed as a separate state এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1963 the bill passed by the parliament received president assent 4th September 1962 চনৰ 4 ছেপ্টেম্বৰত এই বিলখন পাছ কৰা হয় আৰু এই বিলখনক নাগালেণ্ড এক বুলি জনা যায় আৰু পিছৰ বছৰ 1 ডিচেম্বৰ 1963 নাগালেণ্ড এখন ছেপাৰেট ষ্টেট হিচাপে ফ্ৰীডম পায় নেক্সট কুৱেশ্যন নম্বৰ 7 টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছামৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 5 যদি অপশ্যন কেইটা এনেদৰে আহে তেতিয়াহ'লে আমি অপশ্যন ডি অৰ্থাৎ 5খন নেশ্যনেল পাৰ্ক বুলিব লাগিব যদি কোনোবাটো অপশ্যনত 7 আহে তেনেহ'লে আমি সেই অপশ্যনটো চুজ কৰিব লাগিব কাৰণ 2021 চনৰ আগলৈকে 5খন নেশ্যনেল পাৰ্ক আছিল আৰু 2021 চনৰ নতুনকৈ 2খন নেশ্যনেল পাৰ্ক ঘোষণা কৰা হয় আৰু সেইকেইখন নেশ্যনেল পাৰ্ক হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক একাধিক্ৰমে ক'বলৈ গ'লে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 8 টোটেল নাম্বাৰ অফ ব্ৰিজ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 6 এক নম্বৰতে হ'ল ধলাশদিয়া ব্ৰিজ বগীবিল ব্ৰিজ চৰাইঘাট ব্ৰিজ কলিয়াভোমোৰা ব্ৰিজ নৰনাৰায়ণ সেতু এণ্ড নিউ চৰাইঘাট ব্ৰিজ নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য নৰনাৰায়ণ সেতু কনষ্ট্ৰাক্ট দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ যোগীঘোপা আৰু এই ব্ৰিজখনৰ লেন্থ হৈছে 2.284 কিলোমিটাৰ্ছ নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন নম্বৰ 11 শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1449 শংকৰদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ 1449 এণ্ড আলিপুখুৰী নিয়েৰ দ্য বৰদোৱা নগাঁও ডিষ্ট্ৰিক্ট নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্ম হৈছিল প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা বিশেষ অনুৰোধ মোৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক নম্বৰ 12 দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 1935 প্ৰথম অসমীয়া বোলছবি হ'ল জয়মতী 1935 চনৰ 10 মাৰ্চত প্ৰকাশ পায় আহোম কুঁৱৰী সতী জয়মতী কাহিনীৰ ওপৰত লিখা লক্ষীনাথ বেজবৰুৱাদেৱে লিখা নাটক জয়মতী কুঁৱৰী কাহিনীৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই অসমীয়া বোলছবিখন নিৰ্মাণ কৰি উলিয়ায় নেক্সট কুৱেশ্যন নম্বৰ 13 দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেট অন এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 3rd ছেপ্টেম্বৰ অৰ্জুন এৱাৰ্ড লাভ কৰা প্ৰথমজন অসমীয়া হ'ল ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিনটো 3 ছেপ্টেম্বৰ প্ৰতি বছৰে অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 14 ভোগেশ্বৰ বৰুৱা উইন এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1966 ভোগেশ্বৰ বৰুৱাই 1964 চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত 800 মিটাৰ ৰেচত গোল্ডৰ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 16 দ্য ট্ৰিটি অফ য়াণ্ডাবো ৱাজ চাইন ইন দ্য ইয়াৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 1826 1826 চনৰ য়াণ্ডাবো সন্ধি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজসকলৰ মাজত এই সন্ধি হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 17 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ভানুমতী আৰু ভানুমতী উপন্যাসখন প্ৰকাশ পাইছিল 1890 চনত লেখক আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ বাঁহী আৰু এই আলোচনীখন 1909 চনত প্ৰকাশ পাইছিল
অ মোৰ আপোনাৰ দেশ গীতি অসমৰ জাতীয় সংগীত হিচাপে অফিচিয়েলি এডপ্ট কৰা হৈছিল 1927 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনে। নেক্সট কুৱেশ্যন নম্বৰ 19 দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন হুইচ ইয়াৰ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ 1846। আৰু এখন মান্থলি মেগাজিন আছিল অৰুণোদয় প্ৰকাশ পাইছিল 1846 চনত 1846ত আৰু এডিটৰ আছিল আমেৰিকান ব্ৰিটিছ মিছনাৰী নাথান বৰ্নছ। আজি খণ্ডটো শেষৰ প্ৰশ্নটি হৈছে দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিক্সনেৰী নেম হেমকোষ ইজ। এই প্ৰশ্নটি শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেমচন্দ্ৰ বৰুৱা। 1900 চনত প্ৰকাশ পোৱা হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান হেমকোষ। প্ৰথমা অৱস্থাত এই অভিধানত 22,346টা শব্দ আছিল। বৰ্তমানে ইয়াত 1,00,000তকৈও অধিক শব্দ সংযোজন কৰা হয়।